চাওক মই সন্মিলিত জনগোষ্ঠীয় ঐক্য মঞ্চৰ হৈ মনোনীত হৈ মই নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল কৰিছোঁ। সন্মিলিত ঐক্য মঞ্চই মোক ছাপোৰ্ট কৰিছে আৰু ইয়াত 6টা জনগোষ্ঠীয় সংগঠন আছে আৰু বিভিন্ন স্তৰৰ ৰাইজৰ সহায় সহযোগ মই পাইছোঁ। আজি মোৰ গাঁও অঞ্চলত মই গাঁৱৰ মানুহক মাত দিব সময় পোৱা নাই। মই আমাৰ সতীৰ্থ কিছু লগত লৈ আজি আমাৰ গাঁৱৰ মানুহখিনিক মই দোৱা আশীৰ্বাদ ল'বলৈ আহিছোঁ। ৰঙিয়া সমষ্টিত এনে এটা সমষ্টি ইয়াত বাঘা বাঘা লিডাৰবিলাকে মন্ত্ৰী হৈ গৈছে, MLA হৈ গৈছে। ভুৱনেশ্বৰ কলিতা প্ৰয়াত স্বনামধন্য দিনাথ শৰ্মা ডাঙৰীয়াৰ দৰে মানুহ কেবিনেট মন্ত্ৰী হৈ গৈছে। গতিকে ৰঙিয়াৰ সমস্যা হৈ ৰ'ল। আজি ৰঙিয়াৰ এটা অঞ্চল গুৰেশ্বৰ ইতিহাসপূৰ্ণ অঞ্চল, বুৰঞ্জী প্ৰসিদ্ধ অঞ্চল। এই অঞ্চলত বা ৰঙিয়া অঞ্চলত ৰঙিয়াৰ বিভিন্ন গাঁও অঞ্চলত এতিয়ালৈকে স্বাধীনতাৰ ৭৫ বছৰ পিছতো বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা কৰা হোৱা নাই। এতিয়ালৈকে AGP চৰকাৰৰ দিনত প্ৰথমবাৰ যেতিয়া অসম গণ পৰিষদ চৰকাৰ গঠন হৈছিল সেই সময়তে গুৰেশ্বৰত এখন 30-বেডেড হস্পিটেল উন্মোচন কৰা হৈছিল। নামতহে ঘৰটো থাকিলেও তাত এতিয়ালৈকে পূৰ্ণ পৰ্যায়ত 30-বেডেড হস্পিটেল নহ'ল। গতিকে মই ৰাইজক কথা দিছোঁ, মই এই অঞ্চলৰ যুৱক হিচাপে, ৰঙিয়া সমষ্টিৰ স্থানীয় যুৱক হিচাপে যে মই এই সমস্যাসমূহ অতি কম সময়ত দূৰ কৰাৰ কাৰণে চেষ্টা কৰিম। যিকোনো মূল্যৰ বিনিময়ত, যিকোনো ত্যাগৰ বিনিময়ত পুঠিমাৰী নদীৰ বানপানী সমস্যা, যি পুঠিমাৰী নদীৰ বগৰীবাৰী মাথোৱাৰী ভাঙি বাৰে বাৰে ৰঙিয়াৰ বিভিন্ন অঞ্চল জলমগ্ন হৈ মানুহবিলাক ক্ষতিগ্ৰস্ত হৈ গৃহ হাৰা হয়, এই সমস্যাটো যিকোনো মূল্যৰ বিনিময়ত মই কৰাৰ কাৰণে চেষ্টা কৰিম। তুলসীবাৰী পলিষ্টাৰ মিল পুনৰুজ্জীৱিত কৰাৰ কাৰণে মই চেষ্টা কৰিম। আৰু ৰঙিয়াবাসী ৰাইজক মই আহ্বান জনাইছোঁ, ৰঙিয়াবাসী ৰাইজে এইবাৰ প্ৰমাণ কৰি দিব যে সংখ্যালঘু যুৱক এজনক ভোট দি সকলো স্তৰৰ ৰাইজে মোক ভোট দি বিপুল ভোটত জয়ী কৰি ৰঙিয়াৰ পৰা সাম্প্ৰদায়িকতাক উলিয়াই পোখলে উঘালি ৰঙিয়াৰ পৰা সাম্প্ৰদায়িকতাক চিৰদিনৰ কাৰণে বিসৰ্জন দি ৰঙিয়াত যাতে সাম্প্ৰদায়িকতাৰ স্থান নাই, ৰঙিয়া সমষ্টিৰ ৰাইজে এইবাৰ সুযোগ গ্ৰহণ কৰিব আৰু ৰঙিয়া সমষ্টিৰ ৰাইজে প্ৰমাণ কৰি দিব ইয়াত সাম্প্ৰদায়িকতাৰ স্থান নাই। সকলো ৰাইজক মই ৰঙিয়াৰ সন্তান হিচাপে আপোনালোকৰ চেনেলৰ জৰিয়তে মই ৰঙিয়া সমষ্টিৰ স্থায়ী যুৱক হিচাপে মোক আপোনালোকৰ বিপুল ভোট দি জয়ী কৰাৰ কাৰণে আহ্বান জনালোঁ। লগতে ৰঙিয়া সমষ্টিক উদ্ধাৰ কৰাৰ কাৰণে মই আহ্বান জনালোঁ। মোৰ লগত কোনো ফেক্টৰ নহয়, কংগ্ৰেছ হ'ব মোৰ লগত BJP। কাৰণ সৰ্বস্তৰৰ ৰাইজে মোক উঠাই দিছে। 25খন গাঁৱৰ 25জন আহ্বায়ক লগ লাগি ঘন অভিৱৰ্তন পাতি যিহেতু ৰাইজৰ সিদ্ধান্তলৈ মোক উঠাই দিছে, ৰাইজৰ অন্তত মই স্থান পাইছোঁ। গতিকে মোৰ লগত কোনো ফেক্টৰ নহয়। মই 10,000তকৈ অধিক ভোটত জয়ী হ'ম। BJPৰ লগত মোৰ কণ্টেষ্ট হ'ব, বাকী কোনো মোৰ লগত ফেক্টৰ নহয়। চাওক, BPFৰ এটা ছিষ্টেম আছে। গতিকে নিৰ্দলীয়কৈ খেলিলে আগতে কাকো একশ্যন লোৱা নাই, অনুশাসনমূলক ব্যৱস্থা কৰা নাই। গতিকে মই দলত টিকেট বিচাৰিছিলোঁ আৰু মই যিহেতু ৰাইজে মই সিদ্ধান্ত লৈছোঁ ইলেকশ্যন খেলত ৰাইজে যিহেতু মোক উঠাই দিছে, গতিকে দলে টিকেট নিদিলেও ৰাইজৰ সমৰ্থনত, ৰাইজৰ দাবীত মই ইলেকশ্যন খেলিবলৈ আহিছোঁ। আপোনালোকে মহাজোঁট বুলি ক'লে মই ৰঙিয়াত মহাজোঁট মানি নলওঁ। জোঁট বন্ধন কৰিছে। মহাজোঁট কেতিয়াও ৰঙিয়া সমষ্টিত মহাজোঁট হিচাপে তেওঁলোকে উপকৃত হ'ব নোৱাৰে। তেওঁলোকে আচলতে জোঁট বন্ধন কৰি জোঁট লগাইছে। আৰু CPM আকাশত চাং পতা কথা আগৰ পৰাই কয়, আপোনালোকে জানে। ৰাছিয়াত বৰষুণ হ'লে, আমেৰিকাত বৰষুণ হ'লে অসমত তেওঁলোকে ছাতি ধৰে। গতিকে তেওঁলোকে ডাংকুপ মৰাৰ কথা আগৰ পৰাই কয়। CPMৰ ভোট বেংক আছে ক'ত কওক? BTC ইলেকশ্যন তেওঁলোকে ভোট কিমান পাইছিল? প্ৰায় 78,000 ভোটৰ ভিতৰত তেওঁলোকে মাত্ৰ 1300 ভোট পাইছে। তেওঁলোকে কেনেকৈ জয় হ'ব? CPM BJP কমিউনেল দল আমি আটাই জানো। BJPয়ে সাম্প্ৰদায়িক, BJPয়ে মাদ্ৰাছা বন্ধ কৰিছে, BJPয়ে নামাজ পঢ়াৰ কাৰণে বিৰোধিতা কৰে, BJPয়ে আজান দিয়াৰ কাৰণে বিৰোধিতা কৰে। গতিকে BJP মুছলমানৰ ভোট নালাগে বুলি কয়। BJP সাম্প্ৰদায়িক, তাতকৈ কম সাম্প্ৰদায়িক নহয় CPM কমিউনিষ্ট দল। গতিকে আপোনালোকে সেই কমিউনিষ্ট দলটোক আমাৰ ৰাইজে কেতিয়াও আকলিয়াই নলয়। তেওঁলোকে যিমান জোঁট বন্ধন নকৰক, আজি মোৰ লগত প্ৰত্যেকটা ৰাজনৈতিক দলৰ মানুহ কম বেছি পৰিমাণে জড়িত হৈ আছে। মই জয় হ'ব লাগিলে প্ৰত্যেকটা ৰাজনৈতিক দলৰ মানুহ কম বেছি পৰিমাণে মোক জয়ী কৰাব। আজি কংগ্ৰেছৰ হাতখন CPMৰ কাঠিখনেদি কাটি দিলে, সেই কটা হাতখন ট্ৰিটমেণ্ট কৰাৰ কাৰণে বিকল্প হিচাপে মই ওলাই আহিছোঁ। সেইকাৰণে মই সকলো ৰাইজক আহ্বান জনাইছোঁ যে কংগ্ৰেছৰ হাতখন ইতিমধ্যে কাঠি কাটি দিলে, সেই কটা হাতখন ট্ৰিটমেণ্টৰ কাৰণে বিকল্প হিচাপে শ্বাহাবুদ্দিন ওলাই আহিছে। শ্বাহাবুদ্দিন জয় হ'বই। CPM একদম কমিউনিষ্ট, যিহেতু কমিউনেল দল। আপোনালোকে জানে, আপোনালোকে মোতকৈ ভালকৈ জানে। ইউটিউব চাৰ্চ কৰক, এতিয়া গম পাব। চাইনাৰ উৰ্গু প্ৰদেশত কিমান মুছলমানৰ মছজিদ ভাঙি 350ৰ ওপৰত মছজিদ ভাঙি তাত ৰাজহুৱা পেচাবখানা বনাইছে, তাত ৰাজহুৱা শৌচালয় বনাইছে, তাত
মহিলাবিলাকক আমাৰ আই মাতৃসকলক বোৰখা পিন্ধা আই মাতৃসকলক বেইজ্জতি কৰি অফিচাৰৰ ঘৰত থৈছে তাত নামাজ পঢ়া দাড়ি ৰখা মানুহ দেখাবলৈ দাড়ি কাটি জেলত দিছে কোৰাণ শ্বৰীফ থকা ঘৰ জ্বলাই দিছে সেই একেই কমিউনিষ্ট দলৰ প্ৰাৰ্থী ভগৱান মিশ্ৰ ডাঙৰীয়া গতিকে সেই কমিউনেল দলক কেতিয়াও ৰাইজে আকলিয়াই নলয় মই সদায় কৈ যাম মোৰ শেষ বিন্দু তেজ থকালৈকে মোৰ আৱাজ থকালৈকে যে কমিউনেল দল অসম জাতীয় পৰিষদ আপাৰ আছামত কি হৈছে সেই বিষয়ে মই খবৰ লোৱা নাই কিন্তু ৰঙিয়াত মই বিজেপিৰ এজেণ্ট হিচাপে অসম জাতীয় পৰিষদৰ ৰাইজৰ দলত কাম কৰা পৰিলক্ষিত হৈছে কাৰণ তেওঁলোকে একত্ৰিত হ'ব নোৱাৰে তেওঁলোকৰ কোনো কমিটি নাই মোৰ লগতো ৰাইজ আছে মই নিৰ্দলীয় মই তেওঁলোকে দল হিচাপে দাবী কৰি তেওঁলোকৰ কিমান গণভিত্তি আছে আপোনালোকেতো ঘূৰি পকি দেখিছে গতিকে তেওঁলোকে কিয় একত্ৰিত হ'ব নোৱাৰিলে তেওঁলোকে একত্ৰিত নহয় তেওঁলোকে দুটা দলে দুমুৰিত থাকি ৰঙিয়াত ইলেকশ্যন অৱতীৰ্ণ হৈছে গতিকে বিজেপিক সহায় কৰাৰ কাৰণে তেওঁলোকে আগবাঢ়িছে সেইকাৰণে মই মোৰ ছবিটোৱে আপোনালোকে দেখিছে ফুটবল প্লেয়াৰ এই গোটেইবিলাকক গ'ল দিয়াৰ কাৰণে মই বল লৈ ৰেডি গোটেইবিলাক গ'ল দিয়াৰ কাৰণে প্ৰস্তুত আৰু গ'ল দি ৰাইজে এবাৰ মোক বিপুল ভোটত জয়ী কৰি ৰঙিয়া সমষ্টি উদ্ধাৰ কৰাৰ কাৰণে চেষ্টা কৰিছে ৰঙিয়া সমষ্টিৰ স্বাৰ্থত মোৰ লগত যিহেতু কমিটি আছে মোৰ লগত যিহেতু ষ্টেৰিং কমিটি আছে মোৰ লগত বুথ কমিটিবিলাক আছে বিভিন্ন পৰ্যায়ৰ কমিটি আছে এই কমিটিবিলাক ৰাইজে বনাই দিছে এই কমিটিৰ মতামত ৰাইজৰ মতামত এই কমিটিবিলাক লগত লৈ তেওঁলোকে যিটো সিদ্ধান্ত দিয়ে সমষ্টিৰ স্বাৰ্থত লিখিত সিদ্ধান্ত মোক দিয়াৰ পিছত সেইমতে মই আগবাঢ়ি যাম